Hello friend, welcome to my channel. তো আজিৰ টপিকটো হ'ল ভগ্নাংশৰ যোগ। যিসকলে ভগ্নাংশৰ যোগ কৰিব নাজানে বা বুজি নাপায় সেইসকলৰ কাৰণে আজিৰ এই ভিডিঅ'। তো এটা ভগ্নাংশ 1/3 প্লাস 1/5 এই ভগ্নাংশটো যোগ করতে কিছুমানে এনেদৰে কৰে যে 1 প্লাস 1/3 প্লাস 5 1 1 2 3 প্লাস 8 এইসকলৰ কাৰণে যিসকলে এনেদৰে ভগ্নাংশৰ যোগ কৰে সেইসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো। তো আমি আৰম্ভ কৰিম। আজিৰ দুটা ভগ্নাংশ কৰিম, দুটা ভগ্নাংশতেই এইসকলৰ কাৰণে ভিডিঅ'টো কমপ্লিট কৰিম। তো এক নম্বৰত প্ৰথমে কৰিম 1/3 প্লাস 1/5। তো ভগ্নাংশটো যোগ করতে প্রথমে আমি হর দুটার পূরণফলটো লম। 3 × 5 = 15। এতিয়া আমি হৰৰ লগত লবৰ ক্ৰছ পূৰণ কৰি দিম। যেনে হৰ 5ৰ লগত লব 1ৰ পূৰণ আৰু হৰ 3ৰ লগত লব 1ৰ পূৰণ, আৰু এই পূৰণক কি কয়? ক্ৰছ পূৰণ বুলি কয়। 1 × 5 কৰি দিম। 1 × 5 = 5 প্লাস 3 × 1 = 3। এতিয়া লব দুটা যোগ কৰি দিম। 5 + 3 = 8 আৰু হৰটো 15। তো এইটো হ'ল ভগ্নাংশৰ যোগৰ নিয়ম। তো এতিয়া আৰু এটা চাম, দ্বিতীয় ভগ্নাংশটো 2/5 প্লাস 5/6। তো ভগ্নাংশটো যোগ করতে আমি প্রথমে 5 × 6 করে দিম। 5ৰ লগত 6ৰ পূৰণফলটো লম। 5 × 6 = 30। এতিয়া আমি ক্ৰছ পূৰণ কৰি দিম। লব 2ৰ লগত হৰ 6ৰ পূৰণ আৰু হৰ 5ৰ লগত লব 5ৰ ক্ৰছ পূৰণ কৰি দিম। এতিয়া লব 2 × 6 = 12 প্লাস হর 5 × 5 = 25। এতিয়া লব দুটা যোগ কৰিম। 12 প্লাস 25 = 37/30। তো এটাই হল ভগ্নাংশ যোগ।